এওঁ হৈছে জেনেৰেল কাষ্ট, গতিকে পঢ়াত বিৰাট প্ৰেছাৰ, খুব পঢ়ি আছে, দেখাই পাইছে। চলা পাৰ্চেণ্টেজটো যদি এইবাৰ আকৌ ভাল নহয়, আকৌ চাপৰ্ট ল'ম বে। জেনেৰেল কাষ্ট হৈয়ে গ'ল মানে চব ধুৰ। দেউতা পঢ়িছনে? পঢ়িছো। এইবাৰ 85 লাগিবই পাৰ্চেণ্টেজ, নহ'লে চাকৰি পোৱা মুস্কিল আছে। তাকে আমাৰ এই ফুটা কপাল। একো নাই দে, ভালকে পঢ়চোন। লাগি আছে আৰু এওঁ হৈছে OBC। তেওঁ পঢ়াত আছে আৰু মাজে মধ্যমে পঢ়ি থাকে, মাজে মাজে মোবাইল টিভি ফুংফাঙো কৰি থাকে, কাৰণ তেওঁক 50% পালেই বোলে হ'ল। দেউতা পইচা নাই পঢ়িছো। দে পঢ়, তই মোবাইলে পিঠি থকা থাক মোৰ। 50 এটা পালেই হ'ব দিয়ক পাৰ্চেণ্টেজ। হয়নে? হ'লেও পঢ়চোন, 2 নম্বৰ বেছিকে পালে কিবা পাপ হ'ব নেকি? মোবাইলটো থ। হ'ব দিয়ক, পঢ়ি আছো নহয়। এওঁ হৈছে ST। এওঁক দেখাই পাইছে, তেওঁ নাচি বাগি পুৰা ফূৰ্তি কৰি পঢ়ি আছে, আৰু তেওঁক বোলে 30 বা 35% হ'লেই হ'ল, চাকৰি হেনো ফিক্স। আহকচোন চাওঁ। 한두 눈에 매력적인 입술 네가 내게 말을 걸 때마다 চাকৰিটো মই পাম ন? টেনচন নাই। কি হৈছে? অলপ পঢ়তো। পঢ়িটো কি কৰিব, চাকৰিটোনো মোৰে। তোৰ কালি পৰীক্ষা আছে, অলপ পঢ়িলেহে চাকৰি পাবি। চাকৰিটো এনেই পাব, তাতে হিলছে দিয়া। এই 40টো গোটাব লাগিব। 30 পালে পাছ, 30 পাবিতো। চিয়ৰ পাম। ঠিকে আছে, ময়োতো তেনেকে পাইছো তো। চাকৰি মোৰ বুলি ধৰি লও বাবা। আৰু ৰাতি মদটো নেখাবি আজি, কাইলৈ পৰীক্ষা। অকমান ফিটিং হ'ব লাগিব। অলপ পঢ়িবি তো। মাথা ঘূৰাই গৈছে, কিমান পঢ়িম আৰু। চাকৰিটো মোৰেই না। ঠিক আছে দে। ফিক্স। এক নম্বৰ কোন আছিল? ছাৰ মই আছিলো। পাৰ্চেণ্টেজ বহুত কম চোন তোমাৰ। কি কৰিব ছাৰ, আমাৰতো ইমানেই পায় আৰু। ঠিক আছে বাৰু, তোমাৰ প্ৰশ্ন কেইটামান সুধিম। দে অসমৰ এখন নদীৰ নাম কোৱাচোন। এইটোতো ব্ৰহ্মপুত্ৰ ছাৰ। ঠিক আছে, পাৰিছা। গৰু ঠেং কেইটা? 4টা সমান নেকি? পাৰিছা। ঠিক আছে, তোমাৰ এইটো লাষ্ট প্ৰশ্ন। এইটো টান আছে দেই অলপ। ঠিক আছে ছাৰ। অসমৰ কোনখন জিলাত চুলাই মদ খাই মানুহ মৃত্যু হৈছিল? এইটোতো গোলাঘাট আছিলে ছাৰ। এইটো আমাৰ এটা মিতিৰৰ মানুহ মৰিছিলে। হয় নেকি? এইটো চুলাই খাইছিলতো, বিষাক্ত। ঠিক আছে, পাৰিছা তুমি। ঠিক আছে, তোমাৰতো পাৰ্চেণ্টেজ কম তেও চাকৰিটো কনফাৰ্ম তোমাৰ। পিছে মিঠাই আনিবা নাপাহৰিবা খালি। ঠিক হ'ব। ঠিক আছে, হ'ব। একদম চিন্তা নকৰিবি তই, মই যাই থাকো। ঠিক আছে, যোৱা। ঐ মই ৰবি। নেক্সট কোন আছা? বায়োডাটাখন দিয়া। ঠিকে আছে বাৰু, তোমাক প্ৰশ্ন কেইটামান সুধো। ঠিক আছে হ'ব। ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। ঠিক আছে, পাৰিছা। অসমৰ কৃষক নেতা কোন?
অখিল গগৈ ঠিকে আছে পাৰিছা আৰু এটা প্ৰশ্ন সুধো তোমাক সোধক ইণ্ডিয়া টিমৰ বিৰাট কোহলি আগৰ কেপ্টেইন কোন আছিল মহেন্দ্ৰ সিং ধোনী ছাৰ ঠিকে আছে পাৰিছা তুমি ঠিকে আছে তোমাৰ প্ৰশ্ন গোটেইকেইটাই শুদ্ধ আছে তোমাৰ পাৰ্চেণ্টেজ 50 আছে ন হয় ঠিক আছে পাই ল'বা খবৰ লৈ থাকিবা তুমি ঠিক আছে বাৰু ঠিক আহো আছে, দিয়ক ঠিক আছে খবৰ লৈ থাকিবা মোক হ'ব লাষ্ট তুমি আছা হা হয়, বায়োডাটাখন দিয়া তোমাৰ ছাৰ এইখন ঠিকে আছে বাৰু 85% বাৰু তোমাৰ প্ৰশ্ন কেইটামান সোধো সোধক ছাৰ ঠিক আছে পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাত হৃদযন্ত্ৰ অস্ত্ৰোপচাৰ সম্পন্ন কোনে কৰিছে ছাৰ নেজানিলো নহয় মই নিজে নাজানো ঠিক আছে নেক্সট কুৱেশ্যন কোনগৰাকী মোগল সম্ৰাটে মৃত্যুৰ সময়ত বুজিছাতো বুজিছোঁ মুখত কাশ্মীৰৰ নামটো আছিল ছাৰ এইটোও নেজানিলো ঠিক আছে নেক্সট কুৱেশ্যন তবলা কোনে আৱিষ্কাৰ কৰিছিল তবলা হয় ছাৰ সিহঁতক কিমান ইজি কুৱেশ্যন কৰিছে আৰু মোক কিমান টান কুৱেশ্যন কৰিছে এই চাকৰিটোৰ লগত এইবিলাক কুৱেশ্যন সম্পৰ্ক কি ছাৰ মই বুজি পোৱা আৰে নাই সিহঁত হ'ল ST OBC তুমি হ'ল জেনেৰেল জেনেৰেল হ'ল বুলি এইবিলাক কুৱেশ্যন কৰিব লাগে চাকৰিৰ লগত সম্পৰ্ক থকা কুৱেশ্যন কৰক ছাৰ আপুনি তবলাটো কি সোধে নেকি ছাৰ আপুনি কওকচোন তুমি এইটো নাজানা তুমি তবলা কোনে আৱিষ্কাৰ কৰিছিল তবলা মোৰ বাপে আৱিষ্কাৰ কৰিছিল এতিয়াও ঘৰত বজাই আছে আৰে ভাইটি শুনাচোন শুনা একো কথা শুনিবলৈ নাই মোৰ বাৰ লিটাৰ দিয়ক লৈ যোৱা বাৰু ইমান খং নহয় কিন্তু তবলা কথা সুধিবলৈ আহে আৰু শুনক আপোনাৰ চকুৰে আপোনাৰ লগতে থাকক আপুনি তবলা বজাই থাকক আৰে ভাইটি নালাগে ইয়াৰ আপোনাৰ কথা চাকৰি। নকবা তেনেকে নালাগে তবলা